নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ ঘৰতে পোৱা জবা ফুলৰ পাত, ঔটেঙা বীজ, চাউলৰ পিঠাগুড়ি আৰু চাহপাতেৰে মিক্স কৰি আমি কিদৰে চুলিত ব্যৱহাৰ কৰিব পাৰোঁ তাৰে এটা ভিডিঅ' লৈ আনিছোঁ। প্ৰথমে জবা ফুলৰ পাতখিনি আৰু ঔটেঙা বীজটো ভালকৈ ধুই ল'লোঁ আৰু এখন পটাত এতিয়া মিহিকৈ জবা ফুলৰ পাতখিনি এনেকৈ পিচিম। মিক্সাৰটো দিব পাৰিলে খুবেই ভাল হয় কাৰণ গুড়ি হৈ যাব ভালদৰে, কিন্তু মই পটাতে পিচিলোঁ। এই জবা ফুলৰ পাতখিনি ভালদৰে মিহি নোহোৱালৈকে এনেদৰে পিচি থাকিম। আমি দোকানৰ পৰা অনা ধৰক কালাৰ হওক, হেনা হওক, কণ্ডিচনাৰ এইবিলাক লগোৱাতকৈ যদি আমি ঘৰতে পোৱা এনেধৰণৰ জবা ফুলৰ পাত, ঔটেঙা বীজ হওক বা জেতুকা, নেমু টেঙাৰ ৰস হওক, এইবিলাক আমাৰ চুলিৰ কাৰণে বহুত উপকাৰী হয়। এতিয়া ঠাণ্ডা দিন যিহেতু প্ৰায় চবৰে উফি হয়, এইবিলাক যদি আমি ব্যৱহাৰ কৰোঁ চুলিৰ বাবে বহুত ভাল হয়। এতিয়া ইয়াত মই অলপ চাউল দিছোঁ। চাউলখিনি ঘৰৰ চাউল হয়, সেইটো কাৰণে মই ধুই লোৱা নাই কাৰণ চাউল চুলিৰ বাবে বহুত উপকাৰী হয়। কয় বোলে ঘৰৰ চাউলত বহুত ভিটামিন পোৱা যায়। কেমেৰাটো এটা জেগাত ৰখাই ল'বলৈ সুবিধা হ'ল, সেইবাবে দুইখন হাতে পিছাত লাগি গৈছোঁ। চাই থাকক ভিডিঅ'টো আগলৈকে। এতিয়া ইয়াতে মই ঔটেঙা বীজটো দি পুনৰ আকৌ পিচিম ভালদৰে, ঔটেঙা বীজটো গুড়ি নোহোৱালৈকে। ঔটেঙা বীজতো বহুত চুলিৰ বাবে উপকাৰী গুণ আছে। মানে সৰুতে যেতিয়া মাহঁতে লগাই দিছিল তেতিয়া গম পাইছিলোঁ যে ঔটেঙা বীজো চুলিত লগোৱা হয় বুলি। এতিয়া মাজে মাজে প্ৰায় লগাই থাকোঁ, কিন্তু আজি সুবিধা অনুযায়ী জবা ফুলৰ পাত, ঔটেঙা বীজ আৰু চাউলৰ গুড়ি অলপ মিহি কৰি থোৱা আছিলে, সেইটো কাৰণে সুবিধা পাই পিনি ভাবিলোঁ আজি বহুত দিনৰ মূৰত পেষ্টটো চুলিত ব্যৱহাৰ কৰি চাওঁ। এয়া চাওক, মোৰ পিছা হৈ গৈছে, গুড়ি হ'ল, মানে বেছি পিছল হোৱাৰ কাৰণে গুড়ি কৰিব নোৱাৰিলোঁ সিমান মিহিকৈ। যিমানখিনি পাৰিলোঁ কৰিলোঁ আৰু এতিয়া গামলাটোত মই ভালদৰে পিচি হোৱা মিক্সনখিনি উঠাই ল'ম। পিচি হোৱাৰ পিছত মই এতিয়া ইয়াতে আন্দাজ অনুসৰি মানে চুলিখিনি যিমান দীঘল বা ডাঠ হয় সিমানটো জোখৰ আন্দাজত পানী অলপ দি ভালদৰে মিক্সাৰ কৰি দিম পানীখিনিৰ লগত। এয়া দেখিছে কেনেদৰে কৰিছোঁ, এনেকৈ পূৰা বিজল বিজল টাইপ আহিছে। এই বিজলখিনি চুলিৰ বাবে খুব ভাল হয়। এখন কেৰাহীও গেছত উঠাই দিছিলোঁ, গৰম হৈ গ'ল। তাতে মই এতিয়া এই মিক্সন কৰা জবা ফুলৰ পাত, ঔটেঙা বীজটো দি গেছটো অলপ কমাই পিনি লৰাই লৰাই উতলিবলৈ দিম। এনেকৈ লৰাই থাকিব, দাঁতিত লাগি যাবও পাৰে কাৰণ পানীটো কমি যাব পাৰে, সেইটো বাবে আপোনালোকে গেছটো অলপ কমাই পিনি এনেকৈ লৰাই থাকিব। মই এতিয়া এইখিনি অলপ উতল আহিবৰ বাবে এনেকৈ ৰাখি দিম। এয়া পূৰা উতল আহি পানীটো কমি গৈছে। যিমানটো জোখৰ ৰাখিব বিচাৰে সিমানটো জোখৰ ৰাখি ল'ব পাৰে। ইয়াতে মই 2 চামুচ চাহপাত মিক্স কৰি দিছোঁ কাৰণ চুলিৰ বাবে চাহপাতটো বহুত ভাল হয়। আমি দোকানৰ পৰা যিবিলাক কালাৰ কিনি বা বেলেগ হেনা চেনা ব্যৱহাৰ কৰোঁ, তাতকৈ আমি চাহপাত এনেদৰে লগাই ব্যৱহাৰ কৰিলে আমাৰ চুলি ফটাও কমে। আৰু এতিয়া ঠাণ্ডা দিন যিহেতু প্ৰায় চবৰে উফি হয়, মোৰ বহুত উফি হয়, সেইবাবে মই মাজে মাজে এনেকৈ যেতিয়াই সময় পাওঁ বা যেতিয়াই সময় মিলে তেনেকৈ জবা ফুল হওক বা চাহপাত হওক, তুলসী হওক, সেইবিলাক লগাই থাকোঁ। 5 মিনিটমান ভালদৰে সিজাব লাগিব। এইখিনি হেতাই লৰাই লৰাই যিমান পাৰে আপুনি সিমান লৰাব, তেতিয়াহে বিজলুৱা ভাৱটো বেছি আহিব। এনেদৰে 5 মিনিট হোৱাৰ পাছত মই এতিয়া গেছটো বন্ধ কৰি কেৰাহীতে ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এয়া মোৰ ঠাণ্ডা হৈ যোৱাৰ পিছত এনেকৈ এখন কাপোৰ, চফা কাপোৰ ল'ব আপোনালোকে। এনেকৈ এখন কাপোৰত অলপ অলপকৈ লৈ ইয়াৰ যি বিজলুৱা টাইপৰ হয় সেইখিনি মই চেপি উলিয়াই ল'ম, কাৰণ আমি ইয়াৰ বিজলুৱাখিনিহে চুলিত লগাম। এনেকৈও লগাব পাৰে, এনেকৈ লগালে আপোনাৰ গোটেইখিনি বেছি চুলিত লাগি যাব আৰু ধুওঁতে বেছি কষ্ট হ'ব। মানে যিহেতু মোৰ পাতখিনি সিমান এটা গুড়ি নহ'ল, কাৰণ মই ইয়াৰ বিশেষ বিজলুৱা টাইপখিনিয়ে মোৰ প্ৰয়োজন হয়, সেইবাবে মই ইয়াৰ বিজলুৱা অংশখিনি এনেকৈ চেপি চেপি উলিয়াই লৈছোঁ। যিমান পাৰোঁ সিমান চেপি এয়া এতিয়া মই এনেদৰে চেপি চেপি যিমান পাৰোঁ সিমানখিনি উলিয়াই ল'বলৈ চেষ্টা কৰিছোঁ। পুনৰ এখন কেৰাহী গৰম হ'বলৈ ৰাখি দিছোঁ। এইফালে চাউলৰ গুড়ি আৰু উলিয়াই লোৱা বিজলুৱা পানীখিনি এনেদৰে কেৰাহীখন গৰম হ'বলৈ দিছোঁ।
মোৰ কেৰাহী গৰম হৈ গৈছে, তাতে মই এইখিনি এনেদৰে ঢালি দিছোঁ। ইয়াত এতিয়া অলপ মানে মই 2 চামুচমান ল'ম, কাৰণ মোৰ চুলিখিনি অলপ দীঘল যিহেতু। 2 চামুচ পিঠাগুড়ি দি দিছোঁ। চাউল লগত খুন্দিছিলোঁ যদিও মানে চাউলখিনি অলপ টাকৰ হ'ল, সেইবাবে পিঠাগুড়ি 2 চামুচ দি এনেদৰে লৰাই আছোঁ। এনেদৰে লৰাই থাকিব লাগিব, নহ'লে পিঠাগুড়িখিনি এনেদৰে দেখিছে নহয় গোটা বান্ধি গ'ল মোৰ। এনেদৰে যিমান পাৰে সিমান লৰাব, তেতিয়া পিঠাগুড়িখিনি মিক্স হৈ যাব। লৰাই পিঠাগুড়িখিনি ভাঙি দিছোঁ। এয়া দেখিছে কেনেদৰে হেতাখনে ভাঙি দিছোঁ। উতলি পানীটো অলপ কমিবলৈ দিম, মানে ক্ৰীম টাইপৰ যেতিয়া হ'ব তেতিয়া মই গেছটো নুমুৱাই দিম। ক্ৰীম টাইপ হৈ গ'ল। মই এতিয়া গেছটো নুমুৱাই ঠাণ্ডা হোৱাৰ পিছত এটা বাতিত এইদৰে উলিয়াই ল'ম। এইখিনি ঠাণ্ডা হোৱাৰ পিছতহে লগাব দেই। এফালে মই চুলিখিনি এইদৰে য'ত ভাঙি লৈছোঁ, কাৰণ য'ত থাকিলে ভালকৈ লাগিবলৈ মানে চুলি গুৰিবিলাকত ভালকৈ নালাগিব। মই এতিয়া এইখিনি গুৰিৰ পৰা একেবাৰে আগলৈ এনেদৰে টানি লগাই দিম। গুৰিত বেছি লগাম, কাৰণ আমাৰ গুৰিতহে ভিটামিনটো লাগে। গুৰিৰ পৰা চুলি গজিবলৈ হওক বা সৰিলেও হওক, গুৰিতে যিমান যি হয় চব গুৰিৰ পৰাই হৈ যায়। সেইবাবে মই গুৰিৰ পৰা এনেদৰে টানি আগলৈ লগাই দিম। এতিয়া পাছৰ চুলিখিনিও ভালদৰে গুৰিৰ পৰা আগলৈ লগাই ল'ম। লগোৱাৰ পিছত 2 ঘণ্টামান ৰাখি দিম। তাৰপিছত চফা পানীৰে ধুম। আজিয়ে চেম্পু ইউজ নকৰোঁ, কাৰণ আজি চেম্পু ইউজ কৰিলে ইয়াৰ পৰা যিখিনি চুলিত পাব লগা ভিটামিন সেইখিনি সিমান এটা পোৱা নাযাব। সেইবাবে কাইলৈ চেম্পুৱে ধুম। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সেয়া মোৰ আগৰ পৰা আৰু গুৰিলে লগোৱা হৈ গ'ল। সেয়া 2 ঘণ্টাৰ পিছত মই খালী পানীৰে চুলিখিনি ধুই দিলোঁ। চাওক কিমান কোমল আৰু উজ্জ্বল দেখা গৈছে। এনেদৰে ঘৰতে ব্যৱহাৰ কৰি চাব পাৰে।